অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰে ডুমডুমাৰ কদগুৰিৰ উদীয়মান কণ্ঠশিল্পী নিশিৰাগৰ কণ্ঠত অসমবাসীৰ বাবে আগবঢ়াই দিলে ৰেণুকা নামৰ এটি গীত। উক্ত গীতটিৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ তথ্য প্ৰযুক্তি সম্পাদক অৰ্জুন মৰাণ, ক্ৰীড়া সম্পাদক দ্ৰোণকান্ত মৰাণ, তালাক কদুগুৰি আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত উপসভাপতি অৱনী মৰাণ, সাধাৰণ সম্পাদক হেমন্ত মৰাণ, সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত মৰাণ আৰু জাহ্নু মৰাণৰ লগতে বহুকেইজন শুভাকাংক্ষী। আচলতে ৰেণুকা ভলিউম দ্বিতীয় গানটো ইমান ধুনীয়াকৈ সুৰেৰে সংগীতেৰে সজাই তুলিলে দিগন্ত মৰাণক আমি চিনাকি কৰিব বিচাৰিছো। দিগন্ত মৰাণ সুৰ আৰু সংগীতেৰে সজাই তুলিছে গানটো। নমস্কাৰ, মই নিশিৰাগ। সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ইয়াৰ পৰা মৰম যাচিলোঁ। আজি মোৰ এটি গীত ৰেণুকা নামৰ বিহু গীত এটি আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব। গীতটিত সজাই তুলিছে মোৰ মৰমৰ ককাইদেউ দিগন্ত মৰাণ ককাইদেৱে ধুনীয়াকৈ মিউজিক কৰিছে। তাৰ ভিতৰতে আছে কথাৰো কৰিছে বনবিশাল হাজৰিকা, বাঁহী আছে উজ্জ্বল কোঁৱৰ, ঢোল আছে নবাত ৰঞ্জন নেওগ। এখেতলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। গীতটি সকলোৱে আদৰি ল'ব বুলি মই আশাবাদী। আজি সকলোৱে এক শুভ মুহূৰ্তত উপস্থিত আছোঁ। তিনিচুকীয়া জিলাৰ বৃহত্তৰ কদগুৰি অঞ্চলৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী নিশিৰাগৰ কণ্ঠত ৰেণুকা নামেৰে এটি গীত আমি সন্ধিয়া সময়ৰ পূৰ্বে শুভ উন্মোচন কৰোঁ। সোণ কলিজা ভলিউম 2ৰ এই গানটি যথেষ্ট সুন্দৰ হৈছে। আমি ভাবিছোঁ, আশা কৰিছোঁ যে শ্ৰোতাসকলে এই গানটি সকলোৱে আদৰি ল'ব। গীতটি কণ্ঠনি কৰাইছে নিশিৰাগ, কথাসুৰ বৰ্ণবিশাল হাজৰিকা, বাঁহীত আছে উজ্জ্বল কোঁৱৰ, সংগীত শব্দ সংমিশ্ৰণ দিগন্ত মৰাণ, ঢোল তালত আছে নবাত ৰঞ্জন নেওগ। আমি নিশিৰাগৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু পুনৰবাৰ আমি সকলো ৰাইজকে এই গানটি শুনিবৰ বাবে আহ্বান জনাইছোঁ। মই আজি তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কদগুৰি অঞ্চলৰ তথা জকাইচুক গাঁৱৰ উদীয়মান কণ্ঠশিল্পী তথা ভাতৃপ্ৰতিম বন্ধু নিশিৰাজৰ কণ্ঠত খন্তেক সময় পূৰ্বে এটা এলবাম সোণ কলিজা ভলিউম 2 নামেৰে এটা এলবাম উন্মোচন কৰা হৈছে। গীতটি শুনিবলৈ খুবেই সুন্দৰ হৈছে। আশা কৰিছোঁ আপোনালোকে এবাৰ শুনিব, আপোনালোকেও খুব ভাল পাব। আৰু নিশিৰাজৰ এই গীতটি আপোনালোকে আদৰি লওক, যাতে নিশিৰাজে অনাগত সময়ত ইয়াতকৈও ভাল ভাল গীত আপোনালোকৰ মাজলৈ উপহাৰ দিব পাৰে, যাতে নিশিৰাজৰ দৰে অন্য শিল্পীও তেখেতলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত তেখেতলোকে সাহস গোটাব পাৰে আৰু প্ৰেৰণাৰ উৎস হৈ লওক। এইখিনিকে ক'লোঁ। সকলোকে উক্ত গীতটি শুনিবৰ কাৰণে মই এবাৰ অনুৰোধ জনাইছোঁ। ৰঙিয়াৰ এটি অগ্ৰণী মাৰ্কেটিং কোম্পানী H&K পঞ্চম বৰ্ষত ভৰি দিয়া H&Kত উপলব্ধ বিভিন্ন ধৰণৰ খাদ্য সম্পৰ্ক সামগ্ৰী, প্ৰসাধনৰ সামগ্ৰী আৰু নিত্য প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী। H&Kৰ খাদ্য সম্পৰ্ক সামগ্ৰী ব্যৱহাৰ কৰি বিভিন্নজনে ৰোগ নিৰাময় কৰিবলৈ সক্ষম হৈছে। 10,000 নিবনুৱাক সংস্থাপনৰ লক্ষ্যৰে অসমৰ বিভিন্ন ঠাইত প্ৰায় 20টা শাখা প্ৰসাৰিত কৰা H&Kৰ পৰা প্ৰতিদিনাই গ্ৰহণ কৰক আপোনাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী।